হেল্ল' গাইজ, আজি ৰাতিপুৱা সোনকালে উঠি আমি এয়াৰপৰ্ট পালোগৈ কাৰণ আজি আমাৰ ঘৰলৈ ঘূৰি যোৱাৰ দিন। অৰ্থাৎ আজি আমি মুম্বাইৰ পৰা গুৱাহাটীলৈ যাম। আমি প্ৰথমতে মুম্বাইৰ ফ্লাইটত উঠি ল'লোঁ। তাৰে পৰা আমি প্ৰথমতে হায়দৰাবাদ যাম আৰু হায়দৰাবাদত 5 ঘণ্টাৰ পিছত নেক্সট ফ্লাইটত আমি গুৱাহাটীলৈ আহিম। বহুতো নতুন নতুন এক্সপিৰিয়েঞ্চৰ মাজত এইটো এটা আছিল যে মই লাইফত ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিব গৈ আছোঁ। বহুত ভয় লাগি আছিলে প্ৰথমতে, ভাবিছিলোঁ কি বা হয়, বমি হয় নেকি, বাট তেনেকুৱা একো প্ৰব্লেম নহ'ল। বহুত ধুনীয়াকৈ লেণ্ডিং আৰু টেক অফটো বহুত ধুনীয়াকৈ হৈ গ'ল। আমি 10টাত ফ্লাইটত উঠিছিলোঁ আৰু 11টাত আমি হায়দৰাবাদ পালোঁ। তাতে আমি এতিয়া নামিছোঁ। আমি অকণমান ফুৰি আহিম বুলি ভাবিলোঁ যিহেতু টাইম আছে হাতত, বাট হায়দৰাবাদত বহুত বেছি গৰম আছিলে, সেইকাৰণে মানে অসহ্য লাগি গৈছিল আৰু। বাট হায়দৰাবাদৰ এটা কথা ভাল লাগিল যে বহুত ধুনীয়াকৈ মানে সজাই ৰাখিছে গোটেই চহৰখন। আমি চাবলৈ গ'লোঁ চাৰমিনাৰ। যিহেতু আমাৰ হাতত বেছি টাইম নাছিলে, সেইকাৰণে আমি বহুত জেগা ঘূৰা নহ'ল আৰু গৰমো বহুত আছিলে। 5:20 আমি ফ্লাইটত উঠি ল'লোঁ আৰু এতিয়া পাই গৈছোঁ আমি হোষ্টেল। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু লং ভিডিঅ' আহি আছে, ষ্টে টিউনড।